আজি এটা চয়া চচৰ ৰেচিপিৰ সৈতে সকলোকে স্বাগতম জনাইছোঁ। এয়া কেৰাহী গৰম হ'ল আৰু 1 কাপ চেনি লৈ তাতে মই দি দিছোঁ গৰম কেৰাহীখনত। তো এতিয়া মই চেনিখিনি গলি যোৱালৈকে লৰাই থাকিম। তো চাব সকলোৱে লৰাই থাকোঁতে যাতে তলত লাগি নধৰে। এয়া গলিব ষ্টাৰ্ট কৰিছে। মোৰ চেনিটো মোটা মোটা টাইপ আছিল অলপমান, সেইকাৰণে টাইম লাগিছিল। এয়া গলি গ'ল, কেৰেমেলাইজ হৈ আছে এতিয়া। আৰু এইখিনি সময়ত লৰাই থাকিব, লৰাই থকাটো খুবেই দৰকাৰী তো নহ'লে লাগি যোৱাৰ চান্স থাকে। তো মই লৰাই আছোঁ। এয়া হৈ গৈছে, বহুতখিনি ডাঠ হৈছে। ইয়াতে মই পানী অলপকৈ 1 গিলাচমান পানী এড কৰিছোঁ। যিহেতু 1 কাপ চেনি লৈছিলোঁ, তাৰে দুভাগ মই পানী এড কৰিছোঁ। তো এড কৰি অলপকৈ এড কৰিছোঁ, দেখিছে আপোনালোকে। আৰু তলত লাগি নধৰাকৈ এনেকৈ লৰাই থাকিব, পানী এড কৰি থাকিব আৰু লৰাই থাকিব, যাতে তলত লাগি যাব চান্স নাপায় আৰু। তো ইয়াতে মই অকণমান নিমখ এড কৰিলোঁ, কিন্তু স্কিপ হৈ গ'ল, ভিডিঅ' ক্লিপটো লৈছিলোঁ। তাৰপৰা ইয়াত এড কৰিম এতিয়া মই ভিনেগাৰ 4 চামুচমান এড কৰিম। তো এইখিনি এড কৰি লওঁ। এড কৰাৰ পাছত বেছি কাম নাই আৰু 10 মিনিটমান উতলিব। তাৰ অলপমান শুকাব যেতিয়া, আৰু শুকাই অহাৰ পিছত ডাঠ হৈ আহিব বস্তুটো, তেতিয়াই আমাৰ চয়া চচ ৰেডি হৈ যাব। আৰু আপোনালোকে ইয়াত চয়াবিন পাউডাৰটো এড কৰিব পাৰে, কিন্তু মই এড কৰা নাই। একেবাৰে ঘৰুৱা পদ্ধতিৰে বনাইছোঁ, সকলোৱে বনাব পাৰিব। এয়া ধুনীয়াকৈ উতলি আছে, দেখা পাইছে। যদি চয়াবিন পাউডাৰটো এড কৰে তেতিয়া আৰু অলপমান গাঢ়া হয় বস্তুটো, কিন্তু মই সেইটো এড কৰা নাই যিহেতু এনেকৈ অলপমান পাতল টাইপৰ লাগিছে। কিন্তু একো নাই, একেটা বস্তুৱে হয়, সেইটো এড নকৰাকৈও এনেকৈও চলি যায়। তো এইটো বেছিয়ে হেল্ডি, এনেকৈ বনাব পাৰে সকলোৱে। আৰু মোৰ ৰেডি হৈ গ'ল এইখিনি। এতিয়া মই গেছ ষ্টভটো অফ কৰি দিম। অফ কৰাৰ পিছত ঠাণ্ডা হ'ব যেতিয়া, এটা বটলত ভৰাই ষ্ট'ৰ কৰি ৰাখিব পাৰিব আপোনালোকে। 6-7 মাহ হ'লে আৰামত ৰাখিব পাৰিব, বেয়া নহয়। ফ্ৰিজত থ'ব মাত্ৰ। এয়া মোৰ ঠাণ্ডা হৈছে। আৰু এইফালে আগৰে মোৰ এটা চয়া চচৰ বটল আছিল, তাতে মই এড কৰিলোঁ। ভৰ্তি নহ'লে অলপমান কমেই হ'ল বাৰু। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু ফেচবুকত যদি চাই আছে পেজখন ফ'ল' কৰি দিব। বাই বাই।